এভৰিৱান আপোনালোকক সকলোকে মই ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজি অলপ পিঠা বনাব আম্মাই, তাকে মোক মাতিছে, তালৈ যাম এতিয়া। পিঠা মানে পাপৰ বনাব ময়দাৰে। কেনেকৈ বনাওঁ কি কৰোঁ আপোনালোকক দেখুৱাম। মানে ঈদ আহিয়ে পালে তেনেকৈ একো পিঠা বনোৱা হোৱা নাই। এতিয়া ভাবিছোঁ পাপৰ বনাব যিহেতু ময়ো যাওঁ, অলপ হেল্প কৰি দিম, তেতিয়া মানে ঈদ লাগিব আৰু। তাকে এতিয়া তালৈ যাওঁ, আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আম্মাই ময়দা লৈছে 2 কেজি। তাতে এতিয়া ক'লা জিৰা অলপ দি দিব, দি সোৱাদ অনুসৰি নিমখ, মানে নিমখীয়া অলপ বেছি কম দিলে হ'ল আৰু আইডিয়া কৰি, আৰু অলপ আজৱাইন দি দিব। আজৱাইনটো মানে অপশ্যনেল হয়, নিদিলেও চলিব। আৰু কেনেকৈ পেষ্টটো বনাই পাপৰৰ আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকিব। এতিয়া ময়দাখিনিত মানে এবাৰতে পানী ঢালি দিব, অলপ অলপকৈ পানী দিলে মানে গুটি উঠি যাব, তেতিয়া মানে অসুবিধা হ'ব বনাবলৈ বা গুটিখিনি ভাঙিবলৈ। সেয়েহে এনেকৈ দিব। কেনেকৈ পেষ্টটো বনাই আহক দেখুৱাওঁ। এয়া এতিয়া পাপৰ বনাবলৈ একেবাৰে ৰেডি হৈ গৈছে পেষ্টটো। এয়া আমাৰ বাতিত অলপ এক্সট্ৰাকৈ দিছে, 2টা বাতিত, কাৰণ ফুড কালাৰ দিয়া হ'ব। সেইকেইটা মানে এক্সট্ৰা কৰি লোৱা হৈছে, আৰু অলপ বগা বনোৱা হ'ব, সেইটো এক্সট্ৰা কৰি থোৱা হৈছে। এয়া এইটো হালধীয়া ৰং দিয়া হৈছে ফুড কালাৰটো, মানে বেলেগ বেছি কালাৰ নাই, 2টা কালাৰে আৰু এটা অৰেঞ্জ কালাৰ। এতিয়া বনাবলৈ ৰেডি কৰা হৈছে। চৌকাত বনাম আমি, কাৰণ চৌকাত বনালে ভাল হয়। এইখিনি মিঠাতেল লোৱা হৈছে কাপোৰ এখনেৰে, তাত মানে বেছি তেল দিয়া নহ'ব, আৰু এনেকুৱা মিডিয়াম চাইজৰ চাহ চামুচ এখন লোৱা হৈছে। এতিয়া তেলেৰে এনেকৈ মচি এখন মানে লাহে লাহে এচামুচকৈ দি ঘূৰাই ঘূৰাই দিলেই হ'ল। আৰু একো মানে টান কাম নহয়, বা একেবাৰে সহজ পদ্ধতি হয়। আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব, আৰু যদিও বনায় তেনেহ'লে কমেণ্টত জনাব। আৰু এনেকুৱাকৈ বনাই মানে ইফালে বনাই থাকে আৰু এইটো চাইডে হৈ গৈ থাকে, একেবাৰে সময় নলয়, বেছিতকৈ বেছি 5-10 ছেকেণ্ডহে মানে হৈয়ে যায়। আৰু এই দেখিছেনে, এইফালে এখন দিয়ালৈকে আৰু এইটো হৈয়ে গ'ল। নমাই থাকিব, আম্মাই আকৌ হাতেৰে নমাই আছে। এয়া এনেদৰে একেবাৰে চিম্পলকৈ বনালে খাবলৈ আকৌ বহুত টেষ্টি হয়। আমি প্ৰতিবাৰে বনাওঁৱেই। কিন্তু আপোনালোকে এটা ধ্যান ৰাখিব লাগিব, এবাৰ বা দুবাৰত উঠাই লগতে আকৌ তেলেৰে এনেকৈ মচি দিব লাগিব টাৱাখন। আৰু মেইন প্ৰব্লেমটো হৈছে জুইটো একেবাৰে মানে কমকৈ হ'ব লাগিব। বেছি গৰম হৈ গ'লে টাৱাখন আকৌ পিঠা নহ'ব, আকৌ একেবাৰে কম হ'লেও তেনেকৈ নহ'ব, টাইম ল'ব। মানে মিডিয়াম চাইজত জুই দি থাকিব লাগিব, আৰু এনেকৈ বনাই থাকিলে হৈ গ'ল পাপৰ। এফালে আকৌ নমাই দি গৈ আছে, চাহিদাই ভাজ কৰি আছে। এয়া এফালে নমাই, মানে 2জন মানুহ লাগে, আৰু এজনে যদি এনেকৈ ভাজ কৰি ৰ'দত দিয়া হয় ডলাখন, সোনকালে শুকায়ো যায়, আৰু বনোৱাজনে বনাই দি থাকিব। আৰু এয়া দেখিছেনে, একেবাৰে সহজ কিমানখিনি হৈ গৈছে ইমান কম সময়তে। অৰেঞ্জ কালাৰৰ পেষ্টটো শেষ হৈ গৈছে, এতিয়া য়েল্ল' কালাৰখিনি বনোৱা হৈছে, কিমানখিনি হৈ গৈছে। এইখিনি দেখিবলৈ ইমান ভাল লাগিছে নহয়নে। আৰু এতিয়া বগাখিনি পাল হৈছে, আৰু এতিয়া চাহিদাই ট্ৰাই কৰি আছে বনাবলৈ। এয়া কিন্তু তাই মানে কেনেকুৱাকৈ বনাইছে ভালদৰে হোৱা নাই, কিন্তু নতুনকৈ শিকি আছে বাৰু, লাহে লাহে হৈ যাব। এয়া ডলা, মই এতিয়া আহিছোঁ একেবাৰে শেষত, আহি আকৌ এয়া বনাই আছোঁ এতিয়া। ইফালে মই বনোৱালৈ আম্মাই আকৌ সেইকেইখন ডলা লৈ আহিলে, আনি এয়া ওলটাই আছে আৰু আয়াত আৰু আম্মাই মিলি, কাৰণ জৰজৰীয়া হ'লেই ৰ'দ লাগিলে বেছি সময় নালাগে। দেখিছেনে কিমান ধুনীয়াকৈ শুকাই আহিছে। আৰু এইখিনি এতিয়া বনোৱা হৈছে, এইখিনি ৰ'দত দিয়া হ'ব। এতিয়া এয়া চাহিদাই আকৌ ট্ৰাই কৰি আছে, এইখিনি ডলা হৈ আছে, আৰু হ'লে মানে শেষ হৈ যাব বনোৱা, আৰু বাকীখিনি এয়া ৰ'দ লগোৱা হৈ আছে।
এইখিনি শুকাই গৈছে প্ৰায়। এয়া পিঠা দেখি মানে মোৰ ইমান ফূৰ্তি লাগি আছে, মানে ঈদ আহি গ'ল আৰু ঈদ লাগি গৈছে গাত আৰু তেনেকুৱা অৱস্থা। বহুত ভাল লাগি আছে মনটো। এতিয়া এখেতো আহি পালে, আয়াত আৰু মই যাবলৈ ওলাইছোঁ। স্কুলৰ পৰা আহিলে যাওঁতে মোক দি থৈ গৈছিলে ইয়াতে। আহি অলপ জিৰালোঁ। এতিয়া এখেতে মাছ আনিলে। এতিয়া ইফতাৰলৈ আহিলোঁ। এয়া খিচিৰি বনাবলৈ ধুই থৈছোঁ, চাউল দালি, ইফালে চব্জি যি লাগে আৰু গোটেই কটা বচা কাম কমপ্লিট কৰিলোঁ। এতিয়া এইখিনি বুট মই চেহেৰি সময়তে তিয়াই থৈছিলোঁ। বুট মই ভাজিম, আপোনালোকক দেখুৱাম। চবেই বাৰু জানে কেনেকৈ ভাজে, কিন্তু মই কেনেকৈ ভাজোঁ আপোনালোকক দেখুৱাম ৰেচিপিটো। ভিডিঅ'টো চাই থাকিব। মই বুটত আলু নিদিলে বহুত বেয়া পাওঁ। এয়া মই আলু দিওঁৱেই আৰু এয়া আলু দিছোঁ, দি 2টা আলু দিছোঁ আৰু কমাই, আৰু নিমখ আৰু অলপ পানী দিম। দি 3-4টামান হুইচেল দিবলৈ কুকাৰটো বন্ধ কৰি দি দিলোঁ। তেতিয়ালৈ মই বেলেগ কাম কৰোঁ। আৰু বুট সিজি হৈ গ'ল। খৰাহি এটাত এনেকৈ ঢালি লৈছোঁ। পানীটো খৰাই দেখিছেনে, পানীখিনি নিগৰি মানে একেবাৰে চামুচেৰে উঠালে বহুত সময় লাগে। এতিয়া ইয়াতে মছলা দি ল'ম। এয়া এনেদৰে ভাজিলে এয়া বুট হৈয়ে গ'ল প্ৰায়। মই এতিয়া বেলেগ ৰন্ধা বঢ়াও কৰিব লাগিব, কাৰণ মই চেহেৰি ইফতাৰ গোটেই বনাই পেলাওঁ একেবাৰতে। এইফালে মাছ ভাজি আছোঁ, এইফালে মাছৰ তৰকাৰী। কেৰাহীটো বহুত পুৰণি হয়, এইটো লক্ষ্য নকৰিব বাৰু। আৰু এইটো চাইডে ৰঙালাও আৰু মাংস বনাই আছোঁ। এতিয়া ইফালে ইফতাৰ ৰেডি কৰি আছোঁ। মই মানে ইফতাৰৰ পাছত একো কৰা ইচ্ছা নাযায়, তাকে চব একেলগে কৰি আছোঁ। এইটো চাইডে বুট মুড়ি আৰু খিচিৰি ৰেডি। বুট আৰু মুড়ি কম্বিনেশ্যনটো ইমান টেষ্টি হয় খাবলৈ, বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰিবচোন মুড়িৰ লগত বুট। এতিয়া আজানৰ সময় হৈছে, ইফতাৰ কৰি লওঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানেই। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম।